নমস্কাৰ একেটা দিন খুব চৰ্চাত থকা এটা বিষয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই বদৰুদ্দিন আজমলক কিয় মাতিলে তেওঁলোকৰ সভালৈ বদৰুদ্দিন আজমলৰ ভৰিত ধৰিবলগীয়া হৈছে নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘই ইমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুঁজিৰ অভাৱ হ'ল নে যাৰ বাবে বদৰুদ্দিন আজমলক নিমন্ত্ৰণ দিলে আমাক ক'ব লাগিছিল আমি দিলোহেঁতেন এই ধৰণৰ কিছু বিতৰ্ক তুষ্টতাছিল্য আমি দেখিছো মন্তব্য বিভিন্নগৰাকীয়ে কৰিছে তেওঁলোকক উদ্দেশ্যে কেইটামান কথা স্পষ্ট কৰি দিব বিচাৰিছো প্ৰথমে কওঁ কথাকেইটা মই কোনো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হিচাপে কোৱা নাই মই এগৰাকী সাধাৰণ যুৱতী হিচাপে উল্লেখ কৰিব বিচাৰিছো কাৰণ এটা অনুষ্ঠান পাতিলে এগৰাকী ব্যক্তিক নিমন্ত্ৰণ জনোৱাৰ পাছত যেতিয়া এনে ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ হ'ব পাৰে সি আমাৰ সমাজলৈ কিমান বেছি ভুল বাৰ্তা যাব সেইবাবে সেই কথাকেইটা স্পষ্ট কৰি দিব বিচাৰিছো এতিয়া প্ৰথম কথাটো হ'ল সকলোৰে মনত আহি আছে যে কেৱল মাত্ৰ বদৰুদ্দিন আজমলকে নিমন্ত্ৰণ জনোৱা হৈছিল নে সেই সভাখনলৈ নহয় কেন্দ্ৰীয় শিশু আইমাতৃ যুৱ সমাৰোহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই গোৱালপাৰাত অনুষ্ঠিত হোৱা সভাখনত কেৱল মাত্ৰ বদৰুদ্দিন আজমলক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল আৰু কাক কাক নিমন্ত্ৰণ জনোৱা হৈছিল মোৰ লগত কাৰ্যসূচীখন আছে মই কাৰ্যসূচীখন এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো চাওক নামবোৰ পঢ়কচোন কাক কাক নিমন্ত্ৰণ জনোৱা হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী পীয়ুষ হাজৰিকা সাংসদ কুইন ওজা ৰাজনীতিৰ সৈতে জড়িত হৈ থকা বহুকেইগৰাকী ব্যক্তিক এনেধৰণে নিমন্ত্ৰণ দিয়া হৈছিল অনুষ্ঠানটিলৈ আৰু এইখিনিতে এটা কথা কৈ মই খুব গৌৰৱান্বিত অনুভৱ কৰিম খুব সুখী যে এই অনুষ্ঠানটিলৈ মোকো এটা গধুৰ দায়িত্ব দি নিমন্ত্ৰণ জনোৱা হৈছিল এগৰাকী আলোচক হিচাপে কিন্তু খুব দুখৰ বিষয় দুখিত মই উপস্থিত থাকিব নোৱাৰিলো কিছু ব্যক্তিগত অসুবিধাৰ বাবে কিন্তু অনুষ্ঠানটিৰ প্ৰতি মোৰ সদায় সহযোগিতা আছিল আৰু থাকিব বাৰু যি কি নহওক দ্বিতীয় প্ৰসংগটো হৈছে যে বদৰুদ্দিন আজমলক কিয় নিৰ্বাচন কৰা হ'ল কিয় তেওঁ স্থানীয় সাংসদ হিচাপে সেই সাংসদ পদবীটোক সন্মান জনায় যদি বিধায়কক মাতিব পাৰে যদি অভিভাৱক মন্ত্ৰীক মাতিব পাৰে স্থানীয় সাংসদক কিয় মাতিব নোৱাৰে বিভিন্ন অনুষ্ঠানতো স্থানীয় সাংসদ উপস্থিত থাকে আমি দেখি আহিছো তেনেকৈ আৰু স্থানীয় ৰাজ্যৰ অনুৰোধ মৰ্মে এখন সভা যেতিয়া আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় তাৰ পূৰ্বে কেইবাখনো সভা হয় আদৰণি সমিতিয়ে তাত আলোচনা কৰে যে কোন থাকিব নিৰ্দিষ্ট বক্তা কোন থাকিব বিশেষ অতিথি কোন থাকিব বিশিষ্ট অতিথি এইসমূহ আলোচক কোন থাকিব এইসমূহ সিদ্ধান্ত সভাত লোৱা হয় এজন দুজন ব্যক্তিৰ এয়া সিদ্ধান্ত নহয় এতিয়া মই তৃতীয়টো কথা উল্লেখ কৰিব বিচাৰিছো যে একাংশই বোলে এই কথাখিনিত বদৰুদ্দিন আজমল উপস্থিত থকাৰ বাবে কিছু ৰহস্যৰ গুণ পাইছে সেয়া কি জানে মুছলমান হিন্দু মুছলমানৰ ৰাজনীতি বদৰুদ্দিন আজমল মুছলমান হোৱাৰ বাবে তেওঁলোকে অকণমান অস্বস্তিত পৰিছে কোনসকল পৰিছে গুড়া হিন্দুত্ববাদী একাংশ নেতাই বদৰুদ্দিন আজমল তাত উপস্থিত হোৱাটো একেবাৰে হজম কৰিব পৰা নাই কিয় বদৰুদ্দিন আজমল মুছলমান হোৱাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘত এনেধৰণে ভেদাভেদ নাই আৰু ভৱিষ্যতেও নাহে কাৰণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এক হ'বলৈ শিকাইছিল তেনেকৈহে আমাক গুৰুগতি কৰিবলৈ শিকাইছিল আমাক ভাগ হৈ তই মুছলমান নাহিবি তই খ্ৰীষ্টান নাহিবি এই ধৰণৰ ভাগ বতৰুৱা আমাৰ মাজত সৃষ্টি কৰিবলৈ আমাক শিকোৱা নাছিল শ্ৰীমন্ত শংকৰদেৱ সংঘত বহু মুছলমান লোক আছে এটা উদাহৰণ মই দিওঁ এই যেটো অনুষ্ঠানত বদৰুদ্দিন আজমল উপস্থিত আছিল সেই অনুষ্ঠানটোতে প্ৰতিযোগিতা যেহেতু আয়োজন হৈছিল আইসকলৰ মাজত যুৱসকলৰ মাজত শিশুসকলৰ মাজত তাত আইসকলৰ মাজত অনুষ্ঠিত হোৱা বৰগীত প্ৰতিযোগিতাত স্থান দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী মুছলমান আই যদি সাম্প্ৰদায়িক বিশ্ববাস্প বিয়পোৱা কিবা মন্তব্য বদৰুদ্দিন আজমলে সেইদিনা তাত কৰিলেহেঁতেন তেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই সভাখনত তেতিয়াই তেওঁ তৎমুহূৰ্তত সেই ঠাইত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন কোন সময়ত কেনেকৈ কাৰ কেনেধৰণৰ পৰিকল্পনাৰে পৰোচনাত পৰি কোনে ক'ত কি সাম্প্ৰদায়িক মন্তব্য কৰে কোনে কাৰ পিঠিত উঠি ৰাজপাত খায় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সাম্প্ৰদায়িক বিশ্ববাস্প কোনে বিয়পায় সেইবোৰ সকলোৱে জানে ইমান সৰু কথা এটা ইমান বহল কৰাৰ ইমান বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া চতুৰ্থটো প্ৰসংগ হৈছে য'ত কৈছে দান বৰঙণিৰ কথাটো যে শ্ৰীমন্ত শংকৰদেৱ সংঘই দান বৰঙণিৰ বাবে বদৰুদ্দিন আজমলক তালৈ নিমন্ত্ৰণ দিলে কিয় আপোনালোকে বিভিন্ন অনুষ্ঠান পাতিলে টকা পইচাৰ বাবে টকাৰ লোভত কাৰোবাৰ পৰা কিবা এটা সহায় পাম বুলি আপোনালোকে অতিথি মাতে নেকি তেনেকৈ বাছি মাতে নেকি আমুকক মাতিলে ইমান টকা দিব তামুকক মাতিলে ইমান টকা দিব তেনেকৈ মাতে নেকি প্ৰধানমন্ত্ৰীগৰাকীক যেতিয়া অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে টকা দি থৈ যায় নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা প্ৰতিটো অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে টকা দিয়ে নেকি উপায়ুক্তগৰাকীয়ে অংশগ্ৰহণ কৰা বা আন ব্যক্তিসকল সমাজত প্ৰতিষ্ঠিত একাংশ লোক বা উচ্চ আসনত থকা একাংশ লোকে আপোনালোকৰ অনুষ্ঠানবিলাকত যেতিয়া অংশগ্ৰহণ কৰে প্ৰতিগৰাকী ব্যক্তিয়ে আপোনালোকক টকা দি থৈ যায়নে শ্ৰীমন্ত শংকৰদেৱ সংঘই পুঁজিৰ বাবে আজিলৈকে কাকো নিমন্ত্ৰণ দিয়া নাই আৰু ভৱিষ্যতেও নিদিয়ে একাংশ কৈছে যে আপোনালোকৰ যদি পুঁজিৰ অভাৱ হৈছিল আমাক ক'ব লাগিছিল আমি দুটকামান দিলোহেঁতেন
এই কথাটোত মোৰ খুব ভাল লাগিছে যে আপোনালোকে দিব বিচাৰিছে ইমান বহল অন্তৰৰ মানুহ আপোনালোকে যেতিয়া আধ্যাত্মিক অনুষ্ঠান এটালৈ কেইটকামান আগবঢ়াম বুলি ভাবিছে আমিনো ল'বলৈ কিয় লাজ কৰিম আপোনালোকে ইমান বহল মনেৰে যদি দিয়ে আমিও ল'ম দিবচোন কেৱল শংকৰ সংঘ বুলিয়ে নহয় বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ হৈ থাকে সেই অনুষ্ঠানসমূহত আপোনালোকে পাৰিলে 2 টকা দিব যদি বদৰুদ্দিন আজমলক নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোকে ভাবিছে যে শংকৰ সংঘই টকাৰ বাবে নিমন্ত্ৰণ দিছে দিবচোন আমিও চাম আপোনালোকে কিমান টকানো আপোনালোকৰ বহল মনেৰে আপোনালোকে দান বৰঙণি হিচাপে আগবঢ়ায় দিব আপোনালোকে এটো খুব ভাল কথা আৰু শেষৰ প্ৰসংগটো হৈছে যে বদৰুদ্দিন আজমলক কিয় সেৱা কৰা হৈছে আমাৰ বাবে এটো একেবাৰে অস্বাভাৱিক নহয় আপোনালোকে যিসকলে নাজানে তেওঁলোকৰ বাবে অকনমান অস্বাভাৱিক হ'ব কথাটো কিন্তু আমাৰ বাবে একেবাৰে নহয় কাৰণ আমি আমাৰ ঘৰলৈ যিকোনো লোক আহিলে আমি সেৱা কৰো আমি যিকোনো লোকক অনুষ্ঠানত পালে আমি কৃষ্ণ বুলি কওঁ আমি সেৱা কৰো গতিকে সেই উদ্দেশ্যে সেই অনুষ্ঠানটিত এগৰাকী অতিথি কৈছে অতিথিগৰাকী সেৱা কৰিছে কৃষ্ণ বুলি কৈছে সেইটো কি ডাঙৰ কথাটো হ'ল তাত আপোনালোকে ভৰিত ধৰিছে বদৰুদ্দিন আজমলক তাত ভৰি চেলেকি থকাৰ কথাটো কেনেকুৱা আহিল এই বিষয়টো আপোনালোকৰ মনলৈ কেনেকৈ আহিল ইমান বেছি মানুহৰ চিন্তাধাৰা নিজ হ'ব পাৰেনে আপোনালোকে কোনো বিষয় এটা নজনাকৈ কেনেকৈ এটা আধ্যাত্মিক অনুষ্ঠান চলি থাকে তেওঁলোকৰ নীতি নিয়মবোৰ পৰম্পৰাবোৰ নজনাকৈ আপোনালোকে কিছুমান কথা ওপৰতে কৈ দিয়ে কেৱল মাত্ৰ বাহ লোৱা স্বাৰ্থত আৰু বদৰুদ্দিন আজমলক তালৈ মতা হৈছিল সেই বিষয়টো ঠিকেই চালে তাত যে 3টা দিন ইমান সুন্দৰকৈ অনুষ্ঠান হ'ল সেই বিষয়টো আপোনালোকে নেদেখিলে তাত যে এই কণমানিৰ পৰা এই 5 বছৰীয়া 6 বছৰীয়া কণমানিয়ে কান্ধত খুলটো লৈ তাত খুলবাদ্য প্ৰদৰ্শন কৰিছে আইসকলে দিনটো ব্যস্ত হৈ থাকে তেওঁলোকে ৰচনা প্ৰতিযোগিতা তেওঁলোকে কবিতা আবৃত্তি তেওঁলোকে বক্তৃতা তেওঁলোকে দিহানাম থিয়নাম এই সমূহত অংশগ্ৰহণ কৰিছে সেইবোৰ আপোনালোকৰ চকুত নপৰিল তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকক প্ৰতিযোগিতাৰ মাজলৈ আগবঢ়াই দিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই যে এখন মঞ্চ দিছে সেইবোৰ আপোনালোকৰ চকুত নপৰিল শিশুসকলক যে এখন মঞ্চ দিছে যুৱক যুৱতীসকলক যে এখন মঞ্চ দিছে সেই আপোনালোকৰ চকুত নপৰিল আপোনালোকৰ দৰে একাংশ লোকক কলিজাটো যদি কোনোবাই ভাজি খুৱাই দিয়ে তেতিয়াও আপোনালোকে ক'ব যে নিমখ অকনমান বেছি হ'ল কলিজাটো এনেকৈহে ভাজিব লাগিছিল একাংশ লোকক সন্তুষ্ট কৰাটো একেবাৰে সম্ভৱ নহয় গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আদৰ্শ হৈ আছে আৰু আদৰ্শ হৈ ওলাই জিলিকি থাকিব তেওঁলোকে তেওঁলোকৰ কাম কৰি গৈছে তাত আপুনি মই মাথা মাৰি বিতৰ্কৰ সৃষ্টি কৰি লাভ নাই আমি পাৰিলে সেই পজিটিভ কথাবোৰ আমি আমাৰ বাবে যিবিলাক ধনাত্মক কথা হয় সেইবিলাকহে ল'ব লাগে